हेलो गाइस की खबर मैं कौस्तव और आपलोके चाई आछे कौस्तव अहम यूट्यूब चैनल। तो आज मैं मराणत आहिছোঁ और मैं बोलो भाविलो मोर भाग यूट्यूब चैनल এটা আছে और তাত मैं এটা ब्लग बनाई दूँ। आगते मैं ब्लग बनवा ना मैं তাত और आज ब्लग बनाबले इमान हेरिও नाথাকে न কাৰণে নবনাও। এতিয়া আজি যেহেতु ফুৰিবলৈ আহিছোঁ ব্লগিং এটা কৰিয়ে দিছোঁ। তো আপোনালোকে কমেন্ট কৰি জনাই দিব কেনেকুৱা হৈছে কি হৈছে। আৰু মোৰ লগত আছে পেহী ল'ৰা এইটো হাই বাদিয়া হাই। আৰু এতিয়া মই মানে ক'ত আহিছোঁ কি কৰিছোঁ চব আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিউ চাব। আপোনালোকে ভিউ দেখুৱাইছোঁ ৰ'ব কিমান মজা লাগিছে মানে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি লওক, ভাল লাগিব। কেতিয়াবা ব্লগ পাই থাকিব এনেকৈ। আৰু আপোনালোকে এতিয়া ভিউ চাওক ৰ'ব। मैं आपलोक अलग देखुवाबले रास्ता फाले ओलाई आहिছোঁ और रास्ताটো पूरा ভাল লাগিছে देखि पानी इमान धुनिया হৈছে। बरषुण दिले एटो गाने ভাল रास्ता पूरा सफा হৈ থাকে और जेहेतु रास्ताটো धुनियाও देखिबले अलग ভিউটো ভাল লাগিছে। অলপ চাই লওক আপোনালোকে। गाड़ी गोटे गाड़ी अहा जा কৰি আছে। এফালে কলে যায় এতিয়া মই নাজানিম কিন্তু দেই এফালে মোৰ মতে কোনে কোনে গৈ থাকিলে ডিব্ৰুগড় পাবগে চাগে। আৰু ডিব্ৰুগড় ইয়াৰ পৰা বেছি দূৰ নহয় অলপ बाली आसे चाई लग जेहेतु की बकिছোঁ निजे कब पर ना प्रथम ब्लग बनाई पिछले भल हबगे। भिडिओ